গোৱালপাৰা ভালুকপুঙত অৱস্থিত দামোদৰ সেৱা আশ্ৰমত আৰু আজি দামোদৰ দেৱৰ তিথি আৰু এই দামোদৰ দেৱৰ তিথি গোৱালপাৰা দামোদৰ দেৱ সেৱা আশ্ৰমত কেনেদৰে উদযাপন কৰা হৈছে তাকেই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আশা ৰাখিছোঁ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু অনুষ্ঠানটো কেনেদৰে সম্পন্ন কৰা হৈছে আটাইখিনি আপোনালোকে উপভোগ কৰিবলৈ চেষ্টা কৰিব। আহক আমি ভিতৰলৈকে সোমাই যাওঁ। 1981 চনতেই স্থাপন কৰা হৈছিল গোৱালপাৰা চহৰৰ এই ভালুকদেৱী অঞ্চলত দামোদৰ সেৱা আশ্ৰম। স্থাপন কালৰ পৰাই প্ৰতি বছৰেই এই সেৱা আশ্ৰমত গুৰুজনাৰ তিৰোভাৱ তিথি সুন্দৰভাৱে উদযাপন কৰি অহা হৈছে। এক আধ্যাত্মিক পৰিৱেশৰ মাজত গুৰু বন্দনা, নাম প্ৰসংগ, বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা, স্মৃতিগ্ৰন্থ উন্মোচন আদি তাৎপৰ্যপূৰ্ণ কাৰ্যসূচীৰে আজিৰ দিনটোক সৰ্বাংগ সুন্দৰকৈ উদযাপন কৰা হয় গোৱালপাৰাৰ ভালুকদেৱীত অৱস্থিত দামোদৰ সেৱা আশ্ৰমত। আজি 1432 ভাস্কৰাব্দৰ 14 বহাগ, গুৰুজনাৰ 427 সংখ্যক বৈকুণ্ঠ পৰায়ণ তিথি। এই বিশেষ দিনটোত প্ৰতি বছৰে আমি দামোদৰ দেৱৰ তিথি হিচাপে উদযাপন কৰি আহিছোঁ। নাম, ধৰ্ম, গুৰু, ভকত এই চাৰি শক্তিৰ মিশ্ৰণেই দামোদৰ পন্থা। মূৰ্তি পূজাৰ বৈধতা আৰু শালগ্ৰাম পূজাৰ স্বীকৃতিও প্ৰদান কৰি থৈছে দামোদৰ পন্থাই। 1488 খ্ৰীষ্টাব্দত নগাঁৱৰ নলঞ্চা গাঁৱত আৱিৰ্ভাৱ হৈছিল গুৰুজনাৰ। উপস্থিত আছে আমাৰ গৌৰৱ এখন গুলাম গামোচাৰে গৌতম শৰ্মা সম্প্ৰদায়ৰ জনাবলৈ অনুৰোধ জনোৱা হ'ল। এখন চেলেঞ্জ চাদৰে সম্বৰ্ধনা জনাবৰ বাবে প্ৰদ্যুম্ন দাসবিলাক আমাৰ এইবাৰ 427 সংখ্যক তিৰোভাৱ তিথি উদযাপন সমিতিৰ সম্পাদক প্ৰদ্যুম্ন দাস ডাঙৰীয়া চেলেঞ্জ চাদৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনোৱা হ'ল। এইবাৰ এখন উপস্থিত আছে দামোদৰ সেৱা আশ্ৰমৰ উন্নতিকল্পে বিশেষভাৱে অৰিহণা আগবঢ়োৱা ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা কিছু দৃশ্য আপোনালোকলৈ আগবঢ়ালোঁ। আৰু এয়া স্মৃতিগ্ৰন্থ উন্মোচনৰ সেই বিশেষ মুহূৰ্ত। আজি পবিত্ৰ তেখেতৰ তিৰোভাৱ তিথি। এইবাৰৰ উদযাপন সমিতিয়ে এটা সিদ্ধান্ত লৈছিল যে এইবাৰ অন্তত এখন সৰুখণ্ডীয় স্মৰণিকা প্ৰকাশ হ'ব লাগে আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা ৰচনা প্ৰতিযোগিতা হ'ব লাগে। এই কথাখিনিত আমি সন্মতি প্ৰকাশ কৰিছিলোঁ, কাৰণ আন গুৰুসকলৰ জীৱনী বা তেখেতসকলৰ বিষয়ে জানিবৰ কাৰণে যথেষ্ট সুবিধা আছে, কিতাপ পত্ৰ যথেষ্ট আছে আৰু সকলোৱে এইটো কথা জানিবৰ কাৰণে সুবিধা লাভ কৰে। গুৰুজনাৰ নীতি আদৰ্শ প্ৰচাৰ আৰু প্ৰসাৰ হওক এই কামনাৰে মই হেৰি কৰিলোঁ। জয় গুৰু দামোদৰ।
যিটো কাৰ্যসূচী দিছোঁ আৰু সন্ধিয়া আমাৰ ইয়াত ভাইবন্তী প্ৰজ্বলন হৈছে আৰু নাম প্ৰসংগ হৈছে। এইদৰে যোৱাকালি আমাৰ এই অনুষ্ঠানটো 27 শেষ হৈছে। আজি 14 বহাগ 28 এপ্ৰিল 14 বহাগ 28 এপ্ৰিলৰ দিনা আজি ৰাতিপুৱাৰ পৰা ইয়াত প্ৰসংগ হৈছে। ভক্তি যিটো ৰসৰ প্ৰসংগ আৰু গুৰুমালা গুৰুভতিমালা এইবিলাক গোৱা হৈছে। ইয়াৰ পিছত মহিলা মানুহৰ নাম, মহিলা বিভিন্ন বাবুসকলৰ নাম গোটেই দিনজোৰা কাৰ্যসূচীৰে চলি আছে। সন্ধিয়া ইয়াত দুপৰীয়া 12টা বজাত আমাৰ দামোদৰ সেৱা আশ্ৰমৰ লগত ওতঃপ্ৰোতভাৱে জড়িত বয়সস্থ 2জন মানুহক আমি সম্বৰ্ধনা জনাম। এইবাৰ আমাৰ ভাগত কৰিছে তাৰাপ্ৰসাদ ৰয় বাবুজনৰ নিবাসী আৰু বৈশ্য থানেশ্বৰ বৈশ্যৰা চিলাপাৰা বামুণপাৰা, তেওঁলোকক আমি সম্বৰ্ধনা জনাম। এইটো আমাৰ প্ৰতি বছৰ পৰম্পৰা 2জন বা 3জনক জনাম। তাৰপিছত আমাৰ এইবাৰ এখন শ্ৰেষ্ঠ এইবাৰ আমি দামোদৰ দেৱৰ ইতিবৃত্ত দামোদৰ সেৱা আশ্ৰমৰ ইতিবৃত্তলৈ পুস্তিকা প্ৰকাশ ভক্তিৰ পুস্তিকা প্ৰকাশ হ'ব। সেইখন আমাৰ 12:30 বজাত প্ৰকাশ কৰিব উন্মোচন কৰা হ'ব। আৰু সেই উন্মোচন আপোনাৰ এই উৎসৱানন্দ দাসদেৱে প্ৰকাশ কৰিব। আৰু তাৰ পিছতো আমাৰ আইসকলৰ নাম চলি থাকিব। সন্ধিয়া আমাৰ আইসকলৰ নাম 5টা বজাত শেষ হ'ব। তাৰপিছত আমাৰ উদ্বোধন কৰা হ'ব। আজি সন্ধিয়াৰ প্ৰসংগ কৰি আৰু বিভিন্ন আমাৰ দামোদৰা মানুহৰ ঘৰত পদূলিত চাকি-বন্তি আৰু চাকি-বন্তি জ্বলাই আজিৰ কাৰ্যসূচী সমাপন কৰা। অহাকালি আমাৰ এটা ডাঙৰ অনুষ্ঠান আছে, ধৰ্মীয় সভা। আমি অহাকালি ৰাতিপুৱা যি ধৰ্মীয় সভা, সেই ধৰ্মীয় সভা উদ্বোধন কৰিব আমাৰ এই সেৱা আশ্ৰমৰ লগত অন্যতম জড়িত মানে আগৰ পৰা ইয়াৰ লগত জন্মৰ লগত জড়িত মাধৱ দাস, এই যে বলদবাৰী মাধৱ দাস ডাঙৰীয়া, এইটো 9 বজাত আমাৰ ধৰ্মীয় সভা উদ্বোধন হ'ব আৰু 9:30 বজাত আমাৰ ধৰ্মীয় সভা আৰম্ভ হ'ব। এইবাৰ আমি যোৰহাটৰ যিটো যুৱ বক্তা মাধুৰ্য বৰা, এই মাধুৰ্য বৰাক আমি আমন্ত্ৰণ কৰিছোঁ। যদি চব ঠিকে থাকে তাহলে মাধুৰ্য বৰা আহি পাব আৰু কালি দিনজোৰা কাৰ্যসূচীৰে মাধুৰ্য বৰাৰ আমি অনুষ্ঠান ধৰ্মীয় বক্তা শুনিব পাৰিম। 1608 খ্ৰীষ্টাব্দৰ আজিৰ এই বিশেষ দিনটোত 120 বছৰ বয়সত গুৰুজনাৰ তিৰোভাৱ ঘটে আৰু আজিৰ এই বিশেষ দিনটোত তেখেতৰ চৰণত শৰণ লৈ ভক্তি অঞ্জলি নিবেদিলোঁ।